অগ্নিকন্যা নামটোতো পাইছে, সেইটো এটা বেলেগ কথা। কিন্তু এতিয়া অগ্নিকন্যা উচ্চাকাংক্ষা নে সুবিধাবাদী, কোনটো পৰিচয় আমি ভৱিষ্যতে জ্ঞানশ্ৰীক দেখিবলৈ পাম? কোনটো পৰিচয়েৰে মানুহৰ মাজলৈ যাব? অগ্নিকন্যা। অগ্নিকন্যা সুবিধাবাদী মানে চাকৰিটো এৰি আহিছোঁ। সচৰাচৰ মানুহে ভাবে যে এনেকুৱা চাকৰি এৰিটো মানুহ শাসনৰ পদ্ধতিকে সহজ, সেইটো সহজবাদ। সেই সহজবাদটো মই লোৱা নাই। মই এনে এটা দললৈ আহিছোঁ য'ত মাত্ৰ এজন বিধায়ক আছে, আহিব খুজিছোঁ, কাইলৈ যোগদান আছে। মই য'ত তেখেতৰ এগেইনষ্টত বহুতটা কেছ আছে। মই এনে এজন মানুহৰ জীৱনসংগী মই কৈছোঁ যাৰ বিৰুদ্ধে এতিয়াও ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধ আছে। মোৰ মা ৰিটায়াৰ হ'ব 2026 চনত। গতিকে সুবিধাবাদৰ কথা ভাবি মই অহা নাই। আপুনি এটা কথা লিখিছিলে যে মই অগ্নিকন্যা হৈ শোষিতৰ কাষত থিয় হৈ থাকিম। এতিয়া শোষিত কোন? টাৰ্গেট হোৱা মিয়াসকল নে চাকৰিহীন বা যিসকল নিবনুৱা তেওঁলোক নে কৃষকসকল? সকলোৱে। ব্যৱস্থাটোৰ ওচৰত যোনসকল বঞ্চিত, যোনসকল ভুক্তভোগী, সেই সকলোৱে শোষিত। আজি যিসকল মই আপোনাক অলপ আগতে এই যে ষ্টেণ্ড কৰা ল'ৰা ছোৱালী কেইটাৰ কথা ক'লোঁ, যাৰ পলিটেকনিকৰ চাকৰি গ'ল, কিছুদিনৰ আগতে 108ৰ সঞ্জীৱনীত কাম কৰা মানুহখিনিয়ে যে প্ৰতিবাদ কৰি আছিলে, শিক্ষকসকলে যে আজি কিছুদিন ধৰি প্ৰতিবাদ কৰি আছে, সেই সকলো শোষিত নহয় জানো ব্যৱস্থাটোৰ ওচৰত? যিসকল ভূমিহীন, যাৰ গৃহহীন, সেই সকলো শোষিত। গতিকে শোষিত মানে যিসকলৰ শোষণ হৈছে ব্যৱস্থাটোৰ জৰিয়তে, যাৰ বঞ্চনা হৈছে, যিসকলৰ কষ্ট হৈছে, মই সেই প্ৰত্যেকজনৰ হৈ মাত মাতিব বিচাৰোঁ। যি ভাৰতীয় নাগৰিক আৰু জাতিটোৰ হৈ খিলঞ্জীয়াৰ অধিকাৰৰ যোনবোৰ প্ৰসংগ আছে, সেই প্ৰসংগবোৰ সাজুৰে উত্থাপন কৰিব বিচাৰোঁ। মই জ্ঞানশ্ৰী অনুষ্ঠানটো শেষ কৰিব লাগিব। যুৱ প্ৰজন্মৰ বাবে আৰু অসমৰ বাবে আপুনি একদম মনৰ পৰা কৰিব বিচৰা এটা কাম কওক, যিটো আপুনি ছিষ্টেমত সোমাই মন্ত্ৰী বিধায়ক হৈহে কৰিব পাৰিব। একদম চমুকে 10 ছেকেণ্ডৰ ভিতৰত। প্ৰথম কথা, মই যিটো এই ঘৃণাৰ পৰিৱেশ আছে, এই পৰিৱেশটো সলনি হোৱাটো বিচাৰোঁ। দ্বিতীয়, মই বিচাৰোঁ যে শিক্ষিত প্ৰজন্মটো, মই অথনিও কৈছোঁ যে চিকিৎসালয়ৰ কথাটো যোনটো, চিকিৎসা ব্যৱস্থাটো মই পৰিৱৰ্তন হোৱাটো বিচাৰোঁ। শিক্ষা ব্যৱস্থাটো মই পৰিৱৰ্তন হোৱাটো বিচাৰোঁ, যিটো ছিষ্টেমত সোমাইহে পাৰিম। পৰিৱৰ্তনটো অকল ইনফ্ৰাষ্ট্ৰাকচাৰ বিল্ডিঙেৰে নহয়, সঁচা অৰ্থত মই এনে এটা অসমৰ পৰিৱেশ বিচাৰোঁ য'ত চিকিৎসালয় বাহিৰলৈ দৌৰিব নালাগে, ডাঙৰ ডাঙৰ মানুহে নিজৰ চিকিৎসা চৰকাৰী হস্পিটেলত কৰিব পাৰে। এনে এটা পৰিৱেশ বিচাৰোঁ য'ত ডাঙৰ ডাঙৰ মানুহে সকলোৱে প্ৰাইভেট স্কুল বাদ দি চৰকাৰী স্কুলত নিজৰ ছাত্ৰ ছাত্ৰীসকলক কথা আছিলে, কিন্তু সময় যিহেতু আমাৰ কম জ্ঞানশ্ৰী, গতিকে পাতিব নোৱাৰিম। মই বহুত বহুত শুভেচ্ছা জনাইছোঁ। অনাগত দিনত ভাল হওক জ্ঞানশ্ৰী, বহুত বহুত শুভকামনা। গতিকে উৰিম বুলি কৈছে জ্ঞানশ্ৰী, গতিকে জ্ঞানশ্ৰী উৰক আৰু অনাগত দিনত ভাল হওক, আমি সেয়ে আশা কৰিছোঁ। আৰু কাইলৈৰ বাবে বহুত বহুত শুভেচ্ছা থাকিল জ্ঞানশ্ৰী। ধন্যবাদ। Somebody